হয়, নমস্কাৰ গ্ৰহণ কৰিব। আমি বৰ্তমান সময় আচলতে অসমখনত যি এক পৰিৱেশ হৈছে, গোটেই ভাৰতবৰ্ষক যি এক অৰ্থনৈতিক সংকটৰ দিশে যি আগবাঢ়িছে, এই অৰ্থনৈতিক সংকট আচলতে কিয় হৈছে আপোনালোক সকলোৱে জ্ঞাত যে আমি আচলতে নিজে হাতে কামে নিজে আগবাঢ়ি অহা নাই। আৰু এই সমস্যাটো আমি দূৰ কৰিবৰ বাবে আমি আচলতে মই নিজে টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক হিচাপে তাতভাম কোম্পানীৰ লগত মই তেখেতসকলৰ লগত সহযোগ হৈছিলোঁ তেখেতসকলৰ লগত। সংযোগ হোৱাৰ পিছত তেখেতসকলে আগবাঢ়ি আহিছে আমাক এটা নিজাববীয়াকৈ নিজা প্ৰচেষ্টাকে যাতে আমি আগবাঢ়ি আহোঁ, আমাৰ সমাজখন যাতে আমি অলপ অৰ্থনৈতিক দিশত যাতে আগবঢ়াই লৈ আনিব পাৰোঁ, তাৰ বাবে এটা চেষ্টা তেখেতসকলে আমাৰ লগত সহযোগ কৰিম বুলি কিনে কৈছে। আমি এটা চেষ্টা ৰাখিছোঁ। পোনপ্ৰথমবাৰৰ বাবে টংলা অঞ্চলত আৰু তাৰ দাঁতকাষৰীয়া অঞ্চললৈকে তাৰ ভাম নামৰ এই কোম্পানীটোৱে আহি কিনে তেখেতসকলে ট্ৰেইনিং দি আছে। বিশেষকৈ আপোনাৰ মাছৰুম যি আমি কাঠফুলা বুলি কিনে কওঁ, কাঠফুলাৰ বৰ্তমান আচলতে চাহিদা বহুত বৃদ্ধি হৈছে। আৰু যিহেতুকে দেশৰ প্ৰধানমন্ত্ৰীজনে যেনেকৈ তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে আৰু কৈছিলে যে তাত যে মাছৰুম বা মাছৰুমৰ যি ইম্পৰ্টেঞ্চ আমি সকলোৱে জ্ঞাত। বিশেষকৈ আমি ইণ্টাৰনেট হওক বা আমাৰ যিসকল বিজ্ঞানীসকল আছে তেখেতসকলে যিদৰে প্ৰস্তুত কৰি উঠাইছে যে আমাৰ মাছৰুম আমাৰ পৌৰাণিকভাৱে উৎপাদিত এক সামগ্ৰী, খাদ্য সামগ্ৰী ভাণ্ডাৰ। চ' তাৰ পৰা আমি আচলতে যথেষ্টখিনি উপকৃত হ'ম। আমি সেই খাদ্য ভাণ্ডাৰ হিচাপে যিহেতুকে বৰ্তমান বজাৰত ভেজেলুৱা খাদ্য আহি পৰিছে, আৰু সেই ভেজেলুৱা খাদ্যৰ পৰিৱৰ্তে আমি এটা ভাল উপযোগিতা খাদ্য, পুষ্টিমূলক খাদ্য এটা পাম। আৰু তাৰ লগতে আমি আচলতে এই খেতিটোৰ জৰিয়তে আমি নিজকে নিজে স্বাৱলম্বী কৰিব পাৰিম। আৰু সেই স্বাৱলম্বী হোৱাৰ দিশে মই বৰ্তমান নৱপ্ৰজন্মক, বিশেষকৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে আৰু ছাত্ৰ ছাত্ৰীৰ লগতে যিসকলে আচলতে বৰ্তমানো একো নিবনুৱা হৈ আছে, তেখেতসকলক আৰু নিবনুৱা হৈ থাকিবৰ বাবে মই মানা কৰিছোঁ বা তেখেতসকলক আহ্বান জনাইছোঁ যাতে তেখেতসকলে আকৌ নিবনুৱা হৈ কিনে ঘৰত বহি নাথাকে। আচলতে এতিয়া চাকৰি বুলি কিনে ক'ব গ'লে তেনেকুৱা ধৰণৰ চাকৰি আচলতে কোনো সহজতে নাপায়। কিন্তু আমি আচলতে বৰ্তমান কিন্তু যুগটো হৈছে আমাৰ হাতে কামে লগা যুগ, আৰু হাতে কামে লাগিবৰ বাবে আমাক সহায় কৰিবৰ বাবে আৰু নিজকে নিজে স্বাৱলম্বী হোৱাৰ দিশটো আগবাঢ়ি অহাৰ বাবে মই আহ্বান জনাইছোঁ। এইখিনিয়ে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। নমস্কাৰ, মোৰ নাম অনুজ কুমাৰ শইকীয়া। মোৰ এনেই আমাৰ আৰিয়ান এণ্টাৰপ্ৰাইজ আমাৰ নিজৰ ফাৰ্ম আছে, আৰু তাৰ লগতে আমি বৰ্তমান এটা কোম্পানী আগবাঢ়ি আহিছে, সেইটো হৈছে তদ্ভম ইণ্ডিয়া প্ৰাইভেট লিমিটেড মাৰ্কেটিং। তেওঁলোক আপোনাৰ এনেই অৰিজিনেল তেওঁলোকৰ গুজৰাটত হেড অফিচ, আৰু লগতে বৰাগড়ত তেওঁলোকৰ ৰিজনেল অফিচ আছে। ত' আমি অসমৰ ফালৰ পৰা আমি আৰু আমাৰ লগত আৰু মানুহ আছে গ্ৰুপ, ত' আমি প্ৰায় এইটোৱে চেষ্টা কৰি আছোঁ যে অকল অসমেই নহয়, নৰ্থ ইষ্ট লেভেলত এটা ট্ৰেইনিং লগতে তেওঁলোকক গাইডেঞ্চ এটা প্ৰপাৰলি দি যিখিনি মাছৰুম প্ৰডাকশ্যনৰ কাৰণে যিখিনি লাগে, আৰু ইয়াৰ লগতে নৰ্থ ইষ্টৰ লোকেল মাৰ্কেট প্লাছ ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ লগতে আমাৰ ইণ্ডিয়া লেভেলত ভাৰতৰ বহুত চাহিদা আজিকালি বাঢ়ি গৈ আছে মাছৰুমৰ। ত' সেইখিনি যাতে আমাৰ অসমৰ মানুহখিনিও উপকৃত হয় তাৰ বেনিফিটছখিনিৰ পৰা, ত' তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু যিমান পাৰোঁ আশা কৰিছোঁ ভৱিষ্যতে যাতে আৰু অলপ এনেকুৱা নিচিনা কিছুমান অৰ্গেনাইজেশ্যন আগবাঢ়ি আহে সহায়ৰ কাৰণে, যাৰ যিখিনি ধৰক আমি এটা ভাল যাতে ভৱিষ্যত আমি দিব পাৰোঁ অসমৰ বা নৰ্থ ইষ্টৰ মানুহখিনি। ধন্যবাদ। হয়, নমস্কাৰ জনালোঁ চবক। সৰ্বপ্ৰথমে মোৰ খুবেই ভাল লাগিছে গড়েশ্বৰৰ আহি পেলাই, যাতে ইয়াতে আমি মানে অহা উদ্দেশ্যটো হৈছে আমাৰ যিটো কাঠফুলা বা মাছৰুম প্ৰকল্পটো আমি আমাৰ অৰ্গেনাইজেশ্যন তত্ত্ব মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ পৰা আমি আহিছোঁ। আমাৰ মানে আঁচনিটো হ'ল যাতে আমি ঘৰে ঘৰে আমি মাছৰুমৰ যিটো এটা মানে কোৱালিটি এণ্ড ইকনমিক বেনিফিটছ যিটো আমি কওঁ, তো সেইটো ইকনমিক বেনিফিটছৰ মানে বুজাবৰ কাৰণে যে আজিৰ ডেটত মাছৰুম খালে যে এটা কেনেকুৱা আপোনাৰ লাইফটো চেঞ্জ কৰিব পাৰে হেল্থ ৱাইজ আৰু আপোনাৰ ইকনমিক ৱাইজ। ঠিক আছে, সেইটো আমাৰ মানে ধৰক আজি গ্ৰামবাসীয়ে বুজা নাই, তো সেইটো এটা আমাৰ আজি এটা ধৰক এটা আমাৰ এৱেৰনেছ কেম্পেইন এটা আছিলে, যাতে মানুহবিলাকে বুজি পাওক যে মাছৰুমটো কিয় আমাৰ গ্ৰহণ কৰিব লাগে খেতিৰ কাৰণে। কিয়নো আজিৰ ডেটত বিভিন্ন ধৰণৰ মানুহে খেতি কৰি পেলাই ইমানখিনি এটা আগবাঢ়িব পৰা নাই। তো মোটামুটি আজিৰ ডেটত নৰেন্দ্ৰ মোদী ডাঙৰীয়াও ধৰক মাছৰুমৰ যিটো প্ৰকল্পবোৰ খুবেই ছাপোৰ্ট কৰি আছে।
চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক বা ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক আমি বিভিন্ন সঁহাৰি পাই আছোঁ। আৰু ধৰক খালী অকল গভৰ্ণমেণ্টৰ পৰা সঁহাৰি পালে নহ'ব, যেতিয়ালৈকে এইটো ৰাইজে আমাক ৱেলকাম নকৰে বা ৰাইজে যদি এইটো আমি সঁহাৰিটো নাপাওঁ। কিন্তু খুবেই এটা ভাল লাগিছে যে লাহে লাহে মই চাই আছোঁ যে এই আমাৰ মাছৰুমৰ প্ৰকল্পটো এতিয়া আমাৰ ৰাইজে ধৰক এতিয়া লৈছে। আৰু আমি এতিয়া ধৰক আমাৰ চব ফালেদি আমাৰ অসমত কওক বা আমাৰ নৰ্থ ইষ্টাৰ্ণ অঞ্চলত হওক আমাৰ মাছৰুমৰ খেতিটো আমি আগবঢ়াই ল'বৰ কাৰণে আমি খুবেই এটা ভাল এটা প্লেটফৰ্ম পাইছোঁ, যিটোৰ কাৰণে আমি অসমবাসীলেই হওক বা আমি আমাৰ নৰ্থ ইষ্টৰ ৰাইজৰবাসীলেই হওক আমি খুবেই থেংকফুল যাতে আমাক সিহঁতে ছাপোৰ্ট কৰি যায়। আৰু মোৰ এটা ভিজন বা আমাৰ টীমৰ ভিজনটো হ'ল যাতে আমি এটা আমাৰ যিটো আমাৰ থলুৱা মানুহবিলাকক আমি যাতে এটা ভাল এটা উপাৰ্জন দিয়াব পাৰোঁ, যাতে সিহঁতে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰে। সেইটোৱে কাৰণে আমি সদায় প্ৰচেষ্টাটো চলাই যাম। আৰু মই খুবেই আশাবাদী যে আগন্তুক দিনত আমি এইটো প্ৰচেষ্টাত আমি সফল হ'ম। ধন্যবাদ। থেংক ইউ।